हेलो मैं आज এটা ভিডিঅ' ওপৰত কাম কৰিবলৈ লৈছোঁ এটা টেকনিক্যাল ভিডিঅ' এই মটৰটো ভিতৰত আছে নেকি তাৰ ওপৰত মই এটা ভিডিঅ' বনাব লৈছোঁ এই ভিডিঅ'টো মই এতিয়া আৰম্ভ কৰিছোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ সাবস্ক্ৰাইব কৰিব আমাৰ ইউটিউব চেনেল টেকনিক্যাল অভিনৱক সাবস্ক্ৰাইব কৰি এই বেল আইকনটো দবাই দিব যাতে নতুন ভিডিঅ' আপোনালোকে প্ৰথমতে পায় মটৰটো খুলিবলৈ লৈছোঁ মটৰটো ভিতৰত আছে নেকি প্ৰথমতে কিনাৰে সুইচটো খুলিব লাগিব এটো আপোনালোকে দেখিছে এটো খুলিব লাগিব খুলিব লগিয়া এটো খুলিব লাগিব এটো দেখিছে এটো খুলিলো ইয়া এটো এটা ইটো সাইডৰ ইফালৰটো খুলিবলৈ লৈছোঁ টান আছে এটো খুলিবলৈ খুলিলো আপোনালোকে দেখিছে এটো খুলিলো এটো টানি দিলে ইয়াৰ ভিতৰত আপোনালোকে দেখিছে চুম্বকৰ আৱৰণ এটা আছে আৰু এটো চুম্বকে লাগি ধৰিছে চুম্বকৰ ভিতৰত চুম্বক আছে আৰু ফেনৰ টাইপৰ মটৰটো গতে এইটো কাৰণে আৰু এই চুম্বকটোৰ কাৰণে এইটো স্পীডত ঘূৰে এই চুম্বকটো এডোখৰত থাকে এইটো কাৰেণ্টৰ হয় এফালেদি কাৰেণ্ট আহে কাৰেণ্টটো এডোখৰলৈ আহে আৰু ই ঘূৰিবলৈ ধৰে এনেদৰে এই মটৰটোৱে কাম কৰে আৰু গাড়ী মটৰত এই মটৰটোৱে লগোৱা থাকে এইটো দেখিছে মটৰটোৱে তিনটাই থাকে আৰু ইয়াৰ ভিতৰত চুম্বক থাকে এইটো আৰু এই তিনটা বস্তু এই দিয়ে গাড়ী মটৰবোৰ চলে ইয়াত ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব